কি হ'ব তেনেকুৱা আজি আপোনাক এটা কথা আজি এটা ইমান ধুনীয়া জেগা লাগিছোঁ ব্ৰহ্মপুত্ৰ নদী বুলি কয়। এতিয়া ইমান ডাঙৰ ডাঙৰ পাথৰ হয় আৰু এইফালে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী হয়। ঠিক আছে, এইফালে ইমান ডাঙৰ শিল হয়। ভিডিঅ'টো আপোনালোকে চাব আৰু লাইভ জৰুৰ কৰিব। ঠিক আছে, ইমান ধুনীয়া এৰিয়া হয়। আপোনালোকে ইউটিউবত মেছেজ অহা নাই, মেছেজটো আহিব লাগে। মেছেজটো সোনকালে পঠাওক যে অপিডেট লাগিছে না নাই। যদি অপিডেট যদি লগা নাই তেতিয়াহ'লে মই ভালদৰে ভিডিঅ'টো বনাম। 4000 ৱাচ টাইম কৰিব লাগে ন, এতিয়া 7000 হৈ গ'ল সম্পূৰ্ণ। আপোনালোকে ইউটিউবৰ পৰা এটা মেছেজ পঠাব লাগে। মেছেজটো অহা নাই। মোৰ ভিডিঅ'টো আপোনালোকে চাওক, ইউটিউবত কৈছোঁ। 4000 ৱাচ টাইমটো হ'ব লাগে সোনকালে। আৰু আপোনালোকক এটা কথা কওঁ যে ইউটিউবত অপিডেট লাগিছে না নাই, মেছেজটো পঠাব লাগে। ঠিক আছে, যদি মেছেজটো পঢ়াৰ পিছতহে গম পোৱা যাব। যদি অপিডেট লগা নাই তেতিয়াহ'লে মই ভাল কৰি ভিডিঅ'টো বনাব লাগিব। তেতিয়াহে মোক মানুহে চাব আৰু। এতিয়া মোৰ 7000 সম্পূৰ্ণ হৈ গ'ল। আজি এটা নতুন এটা ভিডিঅ' বনাইছোঁ। এইটো আপোনাৰ ব্ৰহ্মপুত্ৰ নদী বুলি কয়, বহুত ডাঙৰ এৰিয়া হয়। ঠিক আছে, এইটো চাব পাৰে। আপোনালোকৰ এইখিনি আশা থাকিল। সমস্যা মই জনালোঁ যে 7000 ৱাচ টাইম হৈ গ'ল, এতিয়া 4000 ৱাচ টাইম কৰিব লাগে। আপোনালোকে প্লিজ ভিডিঅ'টো চাব, ৱাচ টাইমটো মুঠেদি কৈছোঁ। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটো এটা মেছেজ এটা পঠাব লাগে। ঠিক আছে দোস্ত, অপিডেট লাগিছে নে নাই। যদি অপিডেট যদি লগা নাই তেতিয়াহ'লে এনেকুৱা নতুন নতুন ভিডিঅ' আপলোড পাব। আৰু যদি অপিডেট লাগিছে তেতিয়াহ'লে মই ভিডিঅ' আজিৰ পৰা নবনাম। সেইকাৰণে কৈছোঁ ইউটিউবৰ পৰা এটা মেছেজ আহক। মেছেজটো মই পঢ়িব লাগিব, তাৰে পিছতহে পঠাব লাগিব। ঠিক আছে দোস্ত, আপোনালোকৰ আশা থাকিল। মোৰ ভিডিঅ'টো চাওক, মেইন ইউটিউবৰ কথা কৈছোঁ যে অপিডেট লাগিছে নে নাই। আপোনালোকে মোক মেছেজটো পঠাওক। যদি অপিডেট যদি লগা নাই তেতিয়াহ'লে মই এনেকুৱা নিশ্চয় মই ভিডিঅ' বনাই আৰম্ভ কৰিম। ঠিক আছে দোস্ত, নতুন ইউটিউবত মোৰ 7000 ছাবস্ক্ৰাইবাৰ হ'ল পূৰা সম্পূৰ্ণ। এতিয়া মই 4000 কৰিব লাগিব। ঠিক আছে দোস্ত, এখানি আজি অকণমান ডাঙৰ লম্বা ভিডিঅ' হ'ব, আপোনালোকে জৰুৰ চাব। ঠিক আছে দোস্ত, বাই বাই।